নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ' মাজলৈ। আজি হ'ল 31 অক্টোবৰ। আজি ৰিলিজ হ'বলৈ গৈ আছে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা, লগতে তেখেতৰ এখন সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে। এইখন কেৱল চিনেমা নহয়, এইখন হৈছে জুবিন দাই আমাক দি থৈ যোৱা অন্তিমটো উপহাৰ। গতিকে সকলো মাথো ৰৈ আছিলে কেৱল আজিৰ দিনটোলৈ, 31 অক্টোবৰলৈ। আজি সকলোৱে চাবলৈ যাব জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। গতিকে আমি আশা কৰিছোঁ যে এই চিনেমাখনে সকলোৰে ৰেকৰ্ড ভংগ কৰিব। বলিউডতো আনকি বলিউডতকৈ ওপৰত যাব এইখন চিনেমা, কাৰণ জুবিন দাৰ শেষৰখন চিনেমা। তো কিমান চাগে মানুহে চাবলৈ আগ্ৰহী হৈ আছে। গতিকে সকলোৱে চাবলৈ যাব আজিৰ পৰা, আৰু আশা কৰিম চিনেমাখন যাতে বহুত দিনলৈকে চলি থাকে, কিয়নো সকলোৱে আমাৰ চাব লাগিব যিহেতু। আৰু মাজতে শুনিছিলোঁ দামটো বঢ়াইছিলে বুলি, তো এইটো কাম যদি কৰিছে তেনেহ'লে অলপ বেয়া কৰিছে, কাৰণ চাওক সকলোৱে যিহেতু মানে বেছি দাম দি চাব নোৱাৰে ন। ধনীসকলে পাৰিব, কিন্তু আমাৰ নিচিনা দুখীয়া মানুহে কেনেকৈ চাব। গতিকে দামটো অলপ কমালে সকলোৱে ভাল পাব। তো আশা কৰোঁ এইটো কথা নিশ্চয় হ'ব। বেছি কথা নকওঁ, জুবিন দাই মুঠতে অতি সোনকালে ন্যায় পাওক আৰু সকলোৱে চিনেমাখন চাবলৈ যাব। মুঠতে আমি সকলোৰে ৰেকৰ্ড ভংগ কৰিব লাগিব। সকলোৱে চাব জুবিন দাৰ ৰৈ ৰৈ বিনালে। আৰু এই টপিকটোৰ ওপৰত মই আৰু এটা অভিনয়ৰ মাজেদি ভিডিঅ' বনাইছোঁ, তো মোৰ অংশুফাম নামৰ মেইন চেনেলটোত আপলোড কৰা হৈছে। সকলোৱে চাবগৈ, লিংকটো ডেছক্ৰিপশ্যনতে থাকিব। মোৰ আৰু এটা চেনেল আছে �មី.𝐴ngshuuu ব্লগছ বুলি, সেইটো চেনেলৰ লিংকো মই ডেছক্ৰিপশ্যনতে দি দিম।